ফুৰিবলৈ ওলোৱা বুলি ক'লে আমাৰ মনে সাধাৰণতে বিদেশলৈ ঢাপলি মেলে নহয় জানো ৰাইজসকল। কিন্তু ফুৰো বুলি ক'লে আমাৰ নিজৰ জিলাখনতে কিমান যে ফুৰিবলগীয়া চাবলগীয়া ঠাই আছে। নমস্কাৰ ৰাইজসকল, জোনমণি ব্লগছ #ফুড ব্লগছ। আজি ওলাইছো ফুৰিবলৈ, কিন্তু কলৈ যাওঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া হৈছে ডিব্ৰুগড় খনিকৰ শিক্ষা ভেলী স্কুল। আৰু বাহিৰৰ চৌপাশটো ইমান সুন্দৰ, ভিতৰত আৰু সুন্দৰ চাগে, কিন্তু আজিলৈকে এই স্কুলখনৰ ভিতৰত সোমাই পোৱা নাই। আৰু আমি ইমান ধনী মানুহো নহয় ইমান দামী স্কুলত ল'ৰা ছোৱালী পঢ়াবলৈ, সেই গতিকে আমাৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়াই মেট্ৰিক পাছ কৰালো। এতিয়া আমি স্কুলখনৰ সন্মুখৰ ৰাস্তাটো দি পাৰ হৈ গৈ আছো, আৰু আপোনালোকে মোৰ ভিডিঅ'টোত কেৱল চাহ খেতিৰ বাগান দেখিব। আৰু আমাৰ উজনি অসমখন তেনেই চাহ খেতিৰ বাবে বিখ্যাত। আৰু আমি কেৱল প্ৰয়োজন হলেহে কিছুমান ঠাইলৈ প্ৰয়োজন অনুসৰি যাওঁ নহয় জানো ৰাইজসকল। কিন্তু কেতিয়াবা মাজে সময়ে এনেও ফুৰিবলৈ এনেকৈ যাব লাগে। জীৱনটো জীয়াই থকা কেইদিন কেৱল আমি কামতেই ব্যস্ত নহয় জানো। সুকীয়াকৈ এদিন আমাৰ যে সুখ আহিব, সুকীয়াকৈ এদিন যে আমি ফুৰিবলৈ যাম, তেনেকুৱা এটা দিন কেতিয়াও নাহে। সেই গতিকে সময় অনুযায়ী মাজে সময়ে এনেকৈ ফুৰিবলৈ অলপ ওলাই যাবও লাগে। এতিয়া আমি এয়া আগবাঢ়ি গৈ আছো, অলপ আগত গৈ আমি এখন চেঁচা নদী পাম। অসমৰ 50খন নদীৰ ভিতৰত এয়া এখন নদী হৈছে চেঁচা নদী। ঠায়ে ঠায়ে কৰবাত নদীখন বহল আৰু কৰবাত ঠেক, আৰু এই চেঁচা নদীৰ মাছ খাবলৈ ইমানেই সোৱাদ লগা, আপোনালোকে এবাৰ খালেহে বুজিলে হয়। আৰু এতিয়া স্কুলীয়া ল'ৰা ছোৱালীবোৰ দেখি মোৰ মনটো আগলৈ ঘূৰি গৈছে। আমিও এটা সময়ত এনেকৈ খোজকাঢ়ি কাঢ়ি স্কুললৈ গৈছিলো, কিন্তু এতিয়া আগৰ সেই ল'ৰালি দিনবোৰনো ক'ত ঘূৰাই পাম, দেখিয়ে মনটো ইমান বেয়া লাগি গৈছে। আৰু এয়া আগবাঢ়ি গৈ আছো, তাৰে মাজতে ইমান সুন্দৰ ধাননি পথাৰ, আৰু এনেকুৱা দৃশ্য ক'তো দেখিবলৈ নাপাওঁ। গাঁৱে ভূঞেহে কেৱল, আৰু আজিকালি গাঁৱে ভূঞেও এনেকুৱা দৃশ্য হেৰাই যাবলৈ ধৰিছে। কিন্তু যিয়েই নহওক, গাঁৱৰ পৰিৱেশৰ দৰে আমেজ ক'তো নাপায়। গাঁও বুলি ক'লে চুবুৰীটো ইঘৰে সিঘৰৰ লগত মিলা প্ৰীতি, আৰু ৰাতিপুৱাই ইঘৰে সিঘৰত গৈ চাহৰ এবাটি জুতি লোৱাটো কিমান যে আনন্দ। কিন্তু আজিকালি মানুহবোৰ যিমানেই চহকীলৈ পৰিণত হৈছে, সিমানেই আগৰ দিনবোৰ হেৰাই যাবলৈ ধৰিছে, আৰু আগৰ দৰে মৰম চেনেহবোৰো হেৰাই যাবলৈ ধৰিলে। এতিয়া আমি আহি পালোহি দিহিং নৈ চাপৰি, আৰু ইমান সুন্দৰ পৰিৱেশ চাওকচোন আপোনালোকে। আৰু যিসকলে নদীৰ কাষৰীয়া মানুহ তেওঁলোকে বাৰু সদায় দেখিয়ে থাকে এনেবোৰ দৃশ্য, কিন্তু আমি এদিনীয়াকৈ দেখাৰ বাবে আমাৰ ইমান সুন্দৰ লাগে নহয়, মনটো কিবা এটা ভাল লাগি যায়। আৰু এই দিহিং নৈ চাপৰিখন ডিব্ৰুগড়ৰ জকাই অঞ্চলৰ মাজমজিয়াত আছে, মানে গাঁৱৰ পৰিৱেশ। আৰু এই দিহিং নৈ চাপৰিত গাঁৱৰ মানুহসকলে খেতি কৰাত ব্যস্ত, মানে শাক খেতি কৰাত ব্যস্ত। তাতে আকৌ চাপৰিত শাক খেতি কৰিলে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰিলেও শাক খেতিবোৰ বহুত সুন্দৰ হয়। তেনেকৈ আকৌ খেতিয়কসকলে বহুত কষ্ট কৰে, আৰু কষ্ট নকৰিলে যিকোনো বস্তু সহজতে কেতিয়াও নহয়। আৰু যেতিয়া নদী কাষৰ চাপৰিত সৰিয়হৰ খেতি কৰে, সৰিয়হৰ ফুলা দিন আহে, তেতিয়া সেই দৃশ্য ইমানেই সুন্দৰ লাগে, ইমানেই ধুনীয়া, সেই সৰিয়হৰ ফুলৰ বাগিচাৰ পৰা আঁতৰি আহিবলৈ মনেই নাযাব। আৰু আমি ফুৰিবলৈ ওলোৱা ঠাইডোখৰ এইডোখৰে, আপোনালোককো বোলো অলপ ভিডিঅ' কৰি দেখুৱাও। আৰু এই ঠাইখিনিতে বহুলোকে ডিচেম্বৰ জানুৱাৰী মাহত বনভোজ খাবলৈ আহে। তাকেই ক'বলৈ বিচাৰিছো, আমাৰ নিজৰ জিলাখনতে ইমান সুন্দৰ ঠাই থাকিও আমাৰ মনে সদায় বিদেশলৈ ঢাপলি মেলি থাকে। আৰু এতিয়া নদী কাষৰ চাপৰিৰ পৰা মই ৰাস্তালৈ বুলি খোজেৰে উভতি আহি আছো। ৰাস্তাটোৰ পৰা নদীখনলৈ বহুতখিনি তললৈ নামি যাব লাগে। সেয়া চাইডৰ খিনি দেখুৱাইছো, ইমান ওখ দেখিছে নহয়। এতিয়া ডাঙৰ বেটাৰ লগত মই সেয়া উভতি আহি আছো, আৰু উভতি আহোতে আকৌ দলংখনৰ ওপৰেদি উভতি আহি আছো। আপোনালোকক যাওঁতে দলংখন নেদেখুৱালো, এইখনেই হৈছে হৰেঘাট দলং। আৰু এই দলংখনৰ নামটো শুনা মতে এই নদীখনৰ ঘাটত বোলে এজন হৰে নামৰ মানুহ আছিল, আৰু সেই মানুহজনেই নাৱেৰে মানুহ ইপাৰ সিপাৰ কৰাইছিল। যেতিয়া ঘাটত থকা মানুহজন ঢুকালে, তেতিয়া বোলে সেই মানুহজনৰ নামেৰে এই দলংখন স্থাপিত কৰিছিল। কিন্তু কথাষাৰ কিমান সত্য মই নাজানো, আনৰ মুখত শুনা মতেহে মই আপোনালোকক ভিডিঅ'ত দেখুৱাইছো। যদিহে ডিব্ৰুগড়বাসীয়ে চাই আছে মোৰ এই ভিডিঅ'টো, তেন্তে কমেণ্ট কৰি জনাই দিব কথাষাৰ সঁচা নে মিছা। এতিয়া মই ডাঙৰ বেটাৰ লগত ঘৰলৈ বুলি উভতি আহি আছো, এয়া বাইপাছত আপোনালোকক দেখুৱাই আছো। আৰু ঘৰলৈ উভতি গৈ থাকোতেই সন্ধিয়াই লাগিলে, আৰু সন্ধিয়া সময়কণত অকণমান চাহ খাওঁ খাওঁ লাগে। সেই গতিকে ডাঙৰ বেটাই আৰু মই এখন ফাষ্টফুডৰ দোকানত বহি ললো। আৰু ফাষ্টফুডৰ দোকানত বহি ললেও অতি সোনকালে খাদ্য কেতিয়াও পোৱা নাযায়, অলপ সময় ৰখিবই লাগে। সেই গতিকে বনাই মেলি দিয়ালৈকে আমি অলপ সময় ৰখি দিলো, এইপিনে আকৌ বনাই আছে। তেন্তে আজি ভিডিঅ'টো ইমানে। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে পেজটো ফ'ল' কৰি দিব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।